যোৱা 21/2/2026 ইংৰাজী তাৰিখে আমাৰ ঢেকিয়াজুলি থানাত এটা কেছ ৰেজিষ্টাৰ হৈছিলে, কেছ নম্বৰ 47/26। কেছটো পক্সো এক্টৰ অধীনত ৰেজিষ্টাৰ হৈছিলে, য'ত বাপন যাদৱ নামৰ এজন পুৰুষ মানুহে 13 বছৰীয়া কিশোৰী এগৰাকীক বলৎকাৰ কৰি আমাৰ ঢেকিয়াজুলি নহয়, একচুৱেলি অসমৰ পৰা তেওঁ পলাই গৈছিলে। তাৰপিছত ইনিচিয়েলি আমি এটা টিম পঠাইছিলোঁ শিলিগুৰিলে, প্ৰায় 2 মাহমান আগত। মাৰ্চ মাহত গৈছিলে শিলিগুৰিলে, কিন্তু তাত আমি সফল হ'ব নোৱাৰিলোঁ, কাৰণ তাত যিখিনি আমাৰ স্থানীয় পুলিচৰ যিখিনি হেল্প লাগিছিলে আমি বিচৰাৰ কাৰণে সেইখিনি নাপালোঁ। তাৰপিছত নিৰ্বাচন আহিলে, আমি নিৰ্বাচনৰ ব্যস্ততাৰ কাৰণে কিছুদিন আমি অপেক্ষা কৰিবলগীয়া হয়। তাৰপিছত আকৌ আমি নতুনকৈ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ, বিভিন্ন টেকনিকেল এনালাইচিছ, ফাইনেন্সিয়েল ট্ৰানজেকশ্যনৰ এনালাইচিছ, গোটেইখিনিৰ ওপৰত ভিত্তি কৰি আমি আকৌ তাৰ এটা সম্ভেদ পাওঁ সি বিহাৰত আত্মগোপন কৰি আছে। তো সেইমতে কনফাৰ্ম হোৱাৰ পিছত আমাৰ SI প্ৰবীণ উপাধ্যায়ৰ নেতৃত্বত এটা দল আমাৰ যোৱা 20 তাৰিখত আমি বিহাৰলৈ পঠাওঁ। লগত আমাৰ ঢেকিয়াজুলি স্থানীয় যুৱক দুজনমানে আমাক যথেষ্টখিনি সহায় কৰিছে। আৰু বিহাৰত 3 দিন জোৰা অভিযানৰ অন্তত 5খনমান জিলাত 3 দিন ধৰি আমাৰ অবিৰত অভিযানৰ অন্তত আমি 25 তাৰিখে নিশা তেওঁক পাটনা জংচনৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। বৰ্তমান তেখেতক আমি ট্ৰেনজিট ৰিমাণ্ডত ঢেকিয়াজুলিলৈকে লৈ আহিছোঁ, সোধ-পোছ কৰিছোঁ। তেখেতৰ নিজৰ দোষ স্বীকাৰ কৰিছে আৰু আজি আমি তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিম। তেওঁৰ শাস্তিটো কেনেধৰণৰ? শাস্তিটো পক্সো এক্টৰ অধীনত কঠোৰতম কঠোৰ শাস্তি হয়।